नैथि क्लबनि बिजाथिनि फारिलाइ फोसावबाय इउपिपिएलआ 30 सनं खैराबारि बियाबनि धरणी बर'खौ इउपिपिएल दोलोनि बिजाथि सायख'नायनि उनाव मददगिरिफोरा रंजानायजों उसिफावदों बरायदों इउपिपिएलनि बिजाथि धरणी बर'खौ। इउपिपिएल दोलोनि गोजौ थाखोनि दैदेनगिरिफोरा फैबाय थानाय बिटिसिनि बिसायख'थिनि थाखाय टिकेट फोसावनाय लोगो लोगो इउपिपिएलनि खैराबारि बियाबनि बिजाथि धरणी बर'नि मददगिरिफोरा रंजा खुसिजों खैराबारियाव बेरफ्रुग्रा मुवा गेलेनानै दिवालीनि आबहावा सोरजिदों। खैराबारि बियाबनि इउपिपिएलनि बिजाथि धरणी बर'आ खौरां बिजोंनि सिगाङाव बुङोदि खैराबारि बियाबाव रावबो बेरेखा गैया, बिजाथि बर'आबो गोबां भटजों देरहानो हागोन होननानै फोरमायदों। प्रथम प्रतिक्रिया हिसाबै মই এটিয়ে ক'ব বিচাৰিছোঁ ৰাইজৰ আশীৰ্বাদত আৰু বিটিআৰ প্ৰধান আৰু ইউপিপিএল ৰাজনীতি দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ আৰু হাই কমাণ্ডৰ আজি এটা মানে সিদ্ধান্ত, সেই সিদ্ধান্তৰ মৰ্মে আজি মোক 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত মোক ইউপিপিএলৰ এজন প্ৰাৰ্থী হিচাপে তেওঁলোকে ঘোষণা কৰিছে। তাক লৈ মই নিজাববীয়াভাৱেও আনন্দ পাইছোঁ আৰু এটা দায়িত্ব, গধুৰ দায়িত্ব এটা আহিল বুলি মই ভাবিছোঁ। আৰু এই গধুৰ দায়িত্বটো হাই চিফ ছাৰ আমাৰ ৰাইজৰ চবৰ আশীৰ্বাদত, চবৰ মানে মতামত সাজেশ্যনত আগুৱাই নিয়াত অসুবিধা হ'ব বুলি মই ভাবা নাই। আচ্ছা, আপনি কি কি ইস্যু লৈ পেলাই ৰাইজৰ কাষলৈ যাব? মোৰ ইস্যু নহয়, আমাৰ যিখিনি বিটিআৰ অঞ্চলত 26টা জাতি জনগোষ্ঠী আছে আৰু এই 26টা জাতি জনগোষ্ঠীৰ যিহেতু বহু আকাংক্ষা আছে, সমস্যা আছে আৰু দীৰ্ঘকাল এই অঞ্চলত যিহেতু এটা সংগ্ৰাম চলিছিল, এই সংগ্ৰামৰ এটা ফল হিচাপে 2020 চনৰ 27 জানুৱাৰী বিটিআৰ শান্তি চুক্তি সম্পাদন হৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু যিখিনি মানে আন্দোলনকাৰী দল সংগঠন নেতাবিলাকৰ লগত। ইয়াৰে মূল গুৰি ধৰোতা আৰু মেইন মানুহজন হ'ল আমাৰ বিটিআৰ প্ৰধান ইউপিপিএল ৰাজনীতি দলৰ বৰ্তমান সভাপতি ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেতে আজি আমাৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে আমাৰ যুৱ প্ৰজন্ম, আমাৰ অৰ্থনৈতিক হওক, সামাজিক হওক, শৈক্ষিক দিশত আগুৱাই নিয়াৰ কাৰণে এটা বৃহৎ মানে দীৰ্ঘকালীন এটা পৰিকল্পনা তেওঁৰ তাত আছে আৰু ৰাইজৰ ওচৰত অলৰেডি সেইখিনি মানে যিখিনি মিছন ভিজন তেওঁ লৈ মানে অলৰেডি কাম কৰি থকা হৈছে। আৰু সেই হিচাপে তেখেতৰ যিখিনি মাষ্টাৰ প্লেন, যিখিনি ভিজন, বিটিআৰ চুক্তি সম্পাদনৰ যিখিনি মূল দায়িত্ব, সেইখিনি পৰ্যায়ক্ৰমে আজি তাৰিখত ৰাজনীতিভাৱে চৰকাৰৰ যোগেদি আগুৱাই যাই আছে। তাৰে মই এজন অংশীদাৰ হিচাপে, এটা সৈনিক হিচাপে ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। ৰাইজৰ মৰম চেনেহ লাগিব আৰু মই ভাবোঁ এইখিনি কামটো কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি আমাৰ ইউপিপিএল ৰাজনীতি দলৰ যিখিনি মানে মেজৰ এজেণ্ডা বুলি ক'লে শান্তি আজি এটাই শ্লোগান আজি যে বডোলেণ্ড মডেল অফ পিচ, বডোলেণ্ড মডেল অফ পলিটিক্স, ইয়াৰ যোগেদি আজি প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজৰ মাজত আশীৰ্বাদ পাইছে, ৰাইজে আঁকোৱালি লৈছে ইউপিপিএল ৰাজনীতি দলক। বিটিআৰ বাকী 35 লক্ষ জনগণকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যিহেতু খৈৰাবাৰী সমষ্টিৰ কোঅৰ্ডিনেটৰ হিচাপে মই আজি অতি আনন্দিত। ধৰণী বড়ো ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিলে। ধৰণী মানে পৃথিৱী, সকলোৱে জানে। তেওঁ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে মানে ৰাইজক সেৱা আগবঢ়াব বুলি মোক এটা বিশ্বাস আছে। যেনেকৈ পৃথিৱীখনে হাজাৰ হাজাৰ কোটিৰ মানে মানুহৰ বিভিন্ন সমস্যা মানে সহ্য কৰি পৃথিৱীখনে আমাক মানে চলাই আছে, যেনেকৈ ধৰণীয়ে আমাৰ মানে খৈৰাবাৰী সমষ্টিখন চলাই যাব বুলি মই আশাবাদী। মানে ইয়াতেতো হাজাৰ হাজাৰ মই দেখা 13 মাহ হ'ল মই ইয়াতে মানে খৈৰাবাৰী সমষ্টিত কোঅৰ্ডিনেট সমন্বয়ক হিচাপে। ইয়াতে মোটামুটি 30,000 ৰাইজৰ আশীৰ্বাদ ইউপিপিএলৰ ওপৰত আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত মানে 30,000 ৰাইজৰ আশীৰ্বাদ মানে আছে। তো ইয়াত আৰু প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আৰু মানে কথাই নাহে। মনোনীত প্ৰাৰ্থী আমাৰ ধৰণী বড়ো ডাঙৰীয়া আজি তেখেতক টিকেট প্ৰদান কৰিছে। আমি খৈৰাবাৰী ব্লকৰ ফালৰ পৰা তেওঁলৈ মই উষ্ম আদৰণি জনাইছোঁ আৰু ইউপিপিএল দলৰ হৈ আমি এটা উষ্ম আদৰণি জনাইছোঁ যে আজিৰ তাৰিখত যদি মোক সোধা হয় তেতিয়াহ'লে মই ক'ম যে খৈৰাবাৰী সমষ্টিত ইউপিপিএল দলে খুব এটা ভাল পজিশ্যনত আছে। আমাৰ খৈৰাবাৰী সমষ্টিত 77টা বুথ আছে। এই 77টা বুথত
প্ৰতিটো বুথে আমাৰ শক্তিশালী ইতিমধ্যে আমাৰ এটা হিচাপ নিকাচ হৈছে যে আমি কিমান ভোটৰ ব্যৱধানত মানে UPPL দলে জিকিব আমাৰ মানে স্পষ্ট কথা আমি ইলেকশ্যন নেখেলাৰ আগতে আমি কিমান ভোট পাম সেইটো আমি ক্লিয়াৰ কৰি থৈছো গতিকে আমি আজি তাৰিখৰ ৰাখিছো আমাৰ প্ৰতিদ্বন্দ্বী কোনো নাই খৈৰাবাৰী সমষ্টি বিপুল ভোটত মানে জয়ী হ'ব 60,000 অধিক ভোট আছে আমাৰ সমষ্টিত 60,000 অধিক আমাৰ আজিৰ তাৰিখত আমাৰ যিটো সমীক্ষা যে আমি যিটো মানে কেলকুলেশ্যন কৰি ওলাইছো আমাৰ 25,000 অধিক ভোট আছে ইয়াত বিভিন্ন জাতিৰ সমষ্টি আছে সকলোৱে মানে